Hello guys, welcome to my YouTube channel SR Vlog. আজিৰ ভিডিঅ'টো আপোনালোকক মই দেখুৱাম কাৰেণ্টৰ বিলটোৰ ওপৰত। আপোনালোকৰ কাৰেণ্টৰ বিল বেছিকৈ আহিছে নেকি বা আপোনালোকে ভাবিছে নেকি যে বিল দিয়া লৰাতে আপোনাৰ কাৰেণ্টৰ বিলখন বেছিকৈ দিছে নেকি? তো আপোনালোকক আজি ভিডিঅ'টোত মই সকলোখিনি দেখুৱাম। যদি আপোনালোকে 60 পাৱাৰৰ বাল্ব এটা চলাই আছে, তো আপোনালোকৰ এটা লাইটত মাহত কিমান লাইনৰ বিল আহিব পাৰে বা কিমান ইউনিট আহিব পাৰে, আপোনালোকক সকলোখিনি এই ভিডিঅ'টোৰ জৰিয়তে মই দেখুৱাম। তো আপোনালোকে ভিডিঅ'টো চাই থাকক। এই আপোনালোকে চাওক, যদি 60 পাৱাৰৰ বাল্ব এটা ৰেগুলাৰ 8 ঘণ্টাকৈ চলায়, তো আপোনাৰ এক দিনত কিমান ইউনিট হ'ব আৰু এক মাহত সেই লাইটটোৰ কিমান ইউনিট হ'ব, তো আপোনালোকক মই সকলোখিনি দেখুৱাম। তো আপোনালোকে চাই থাকক। যদি আপোনালোকে 60 পাৱাৰৰ বাল্ব এটা 8 ঘণ্টা চলায়, 60 × 8, যেহেতু লাইটটোৰ আপোনাৰ ৱাটটো আছে 60, তো আপুনি 8 ঘণ্টা চলালে তো আপুনি 60ৰ লগত 8টো পূৰণ কৰি ল'ব। পূৰণ কৰিলে আপোনাৰ হ'ব 480। তো 480ক আপুনি হৰণ কৰিব লাগিব 1000-ৰে। তো আমি এই 1000টো ক'ৰ পৰা পালোঁ? যিহেতু আপোনাৰ ঘৰৰ মিটাৰটোত 1 কিলোৱাট হ'ব লাগিলে 1000 ৱাট হ'ব লাগিব, তো আমি সেইকাৰণে 1000টো লৈ ল'লোঁ। যিহেতু 60 × 8 কৰোঁতে আমাৰ 480 হৈছিল, তো আমি 480ক 1000-ৰে হৰণ কৰিম। তো আমি 1000-ৰে 480ক হৰণ কৰিলে আমাৰ হ'ব 0.48। তো আপোনাৰ যদি আপুনি 60 পাৱাৰৰ লাইটটো 8 ঘণ্টা চলায়, তো আপোনাৰ এক দিনত ইউনিট হ'ব 0.48। তো আপুনি 30 দিন যদি লাইটটো চলায়, তো আপুনি 0.48ৰ লগত 32 ইনটু কৰি দিয়ক, তো আপোনাৰ ইউনিট হ'ব 14.39, ধৰক 15 ইউনিট। যদি আপোনালোকে 60 পাৱাৰৰ বাল্বটো ৰেগুলাৰ 8 ঘণ্টা চলায়, তো আপোনাৰ মাহত ইউনিট হ'ব 15 ইউনিট। তাৰপিছত যদি আপুনি 100 পাৱাৰৰ বাল্ব এটা চলাই আছে, তো আপোনাৰ কিমান ইউনিট হ'ব? 100 × 8। যিহেতু মই 100 পাৱাৰৰ বাল্ব এটা ৰেগুলাৰ 8 ঘণ্টা চলাই আছোঁ, তো আপোনাৰ ইয়াত 100 × 8 কৰিলে হ'ব আপোনাৰ 800। 800ক হৰণ কৰিব লাগিব 1000-ৰে। তো আমি যদি 800ক 1000-ৰে হৰণ কৰোঁ, আমাৰ হ'ব 0.8। 0.8ৰ লগত আপুনি যিহেতু এক মাহত 30 দিন, তো আপুনি 30টো পূৰণ কৰি দিয়ক। 0.8ৰ লগত 30টো পূৰণ কৰি দিলে আপোনাৰ ইউনিট হ'ব 24। যদি 100 পাৱাৰৰ বাল্বটো আপুনি ৰেগুলাৰ 8 ঘণ্টা চলায়, তো আপোনাৰ এক মাহত ইউনিট হ'ব 24 ইউনিট। যদি আপুনি 9 ৱাটৰ বাল্ব এটা চলাই আছে, তো আপোনাৰ এক মাহত ইউনিট হ'ব 9 × 8 = 72। তো আপুনি 72ক হৰণ কৰিব 1000-ৰে। 72ক আপুনি 1000-ৰে হৰণ কৰিলে আপোনাৰ 0.072। এক দিনত ইউনিট হ'ব আপোনাৰ 0.072 × 30 = 2.159। যদি আপুনি 9 ৱাটৰ বাল্ব এটা ৰেগুলাৰ 8 ঘণ্টা চলায়, তো আপোনাৰ এক মাহত ইউনিট হ'ব 2.159, ধৰক 3 ইউনিটে। যদি আপুনি এক মাহত 60 পাৱাৰৰ 100 পাৱাৰৰ আৰু 9 ৱাটৰ যদি বাল্ব তিনিটা চলাই আছে, তো আপোনাৰ এক মাহত কিমান বিল হ'ব? তো আপুনি 60 পাৱাৰৰ বাল্বটোত আপোনাৰ এক মাহত ইউনিট হৈছিল 15, আৰু যদি আপোনাৰ 100 পাৱাৰৰ বাল্বটোত আপোনাৰ হৈছিল 24, আৰু 9 ৱাটৰ বাল্বটোত এক মাহত হৈছিল 3 ইউনিট। তো আপোনালোকে এইখিনি যোগ কৰি লওক। এইখিনি যোগ কৰিলে আপোনাৰ হ'ব 42। যদি আপুনি এক মাহত এই তিনিটা লাইট চলায়, তো আপোনাৰ ইউনিট হ'ব 42। তো আপুনি যিহেতু এক ইউনিটত কাৰেণ্টৰ বিল ধৰে 5 টকা 30 পইচা, তো আপুনি 42ক 5 টকা 30 পইচা পূৰণ কৰি লওক। যদি আপোনালোকে এই তিনিটা লাইট ৰেগুলাৰ 8 ঘণ্টাকৈ এক মাহ চলায়, আপোনাৰ ইউনিট হ'ব
42 যিহেতু আপোনাৰ ডমেষ্টিক কাৰেণ্ট লাইনখিনি আপোনাৰ 1 ইউনিটত পাৰ ইউনিটত বিল ধৰে 5 টকা 30 পইচা। তো আপুনি 5 টকা 30 পইচাৰ লগত 42টো পূৰণ কৰি দিয়ক। তো আপোনাৰ 5 টকা 30 পইচাৰ লগত 42টো আপোনাৰ পূৰণ কৰি দিলে আপোনাৰ বিল হ'ব 222 টকা 60 পইচা। তো আপোনালোকে যদি 60 পাৱাৰৰ বাল্বটো আৰু 100 পাৱাৰৰ বাল্বটো আৰু যদি 9 ৱাটৰ বাল্বটো আপোনালোকে ৰেগুলাৰ 8 ঘণ্টাকৈ 1 মাহ চলে, তো আপোনাৰ 1 মাহত বিল হ'ব 222 টকা 60 পইচা। তাৰে লগত আকৌ আপোনাৰ ইলেক্ট্ৰিচিটি ডিউটি, তাৰপিছত আপোনাৰ ফিক্স পে এইখিনি ইয়াৰ লগত প্লাছ হৈ যাব। তো আপোনালোকৰ ইলেক্ট্ৰিচিটি ডিউটি লয় এতিয়া 19 টকা, আপোনাৰ ফিক্স পে ধৰক 50 টকা। তো আপোনাৰ এইখিনি প্লাছ কৰি দিলে আপোনাৰ হ'ব তো এইখিনি আপোনাৰ ফিক্স পে আৰু আৰু ইলেক্ট্ৰিচিটি ডিউটি প্লাছ কৰি দিলে আপোনাৰ 1 মাহত বিল হ'ব 251 টকা। আপোনালোকক মই দেখুৱালোঁ যে 60 পাৱাৰৰ বাল্ব, 100 পাৱাৰৰ বাল্ব আৰু 9 ৱাটৰ বাল্ব আপুনি যদি 1 মাহ ৰেগুলাৰ চলায় তো আপোনাৰ বিল আহিব পাৰে 291 টকা। তো আপুনি এতিয়া আপোনাৰ ডিফাৰেঞ্চ ইউনিটটো মিটাৰত কেনেকৈ উলিয়াব বা আপোনাৰ মিটাৰত প্ৰত্যেক মাহত কিমান ইউনিট হৈ আছে, তো আপোনালোকে ভিডিঅ'টো চাই থাকক, মই আপোনালোকক দেখুৱাই আছোঁ। চাওক, এতিয়া মই আমাৰ ঘৰৰ কাৰেণ্টৰ বিলখন লৈ লৈছোঁ। তো আপোনালোকক কাৰেণ্টৰ বিলখন কেনেকৈ চাব মই শিকাই দি আছোঁ। এয়া আপোনালোকে চাওক, কাৰেণ্ট লোড 1 কিলোৱাট, যিহেতু আমাৰ মিটাৰটো লোড আছে 1 কিলোৱাট। তো আপোনালোকৰ মিটাৰটোৰ ৱাটটো 1 কিলোৱাটো হ'ব পাৰে, 2 কিলোৱাটো হ'ব পাৰে, নহ'লে বা ½ কিলোৱাটো হ'ব পাৰে। এইটো মানে আপোনালোকৰ ঘৰত যিখিনি ৱাটৰ প্ৰয়োজন হয় আপোনালোকে অফিচৰ পৰা সিমানখিনিয়ে ল'ব। তো আমাৰ ঘৰত 1 কিলোৱাটৰ প্ৰয়োজন, তো আমাৰ মিটাৰৰ ৱাটটো আছে 1 কিলোৱাট। তো আপোনালোকক এতিয়া দেখুৱাই আছোঁ ডিফাৰেঞ্চ ইউনিটটো কেনেকৈ চাব, প্ৰত্যেক মাহত ডিফাৰেঞ্চ ইউনিটটো কেনেকৈ আপোনাৰ উলিয়াই মিটাৰ ৰিডাৰসকলে। তো আপোনালোকক মই দেখুৱাই আছোঁ। তো আপোনালোকে এইটো চাওক, কাৰেণ্ট ৰিডিং আছে 5072। এয়া তলত আছে প্ৰিভিয়াছ ৰিডিং 5070। যিহেতু আমাৰ মিটাৰটো ডিফেক্টিভ মিটাৰ হয়, তো আমাৰ প্ৰিভিয়াছ ৰিডিং আৰু কাৰেণ্ট ৰিডিংটো ছেমে থাকিব। যেতিয়া আপোনালোকৰ মিটাৰটো ৰানিং মিটাৰ হ'ব, তো আপোনালোকৰ প্ৰিভিয়াছ ৰিডিং আৰু কাৰেণ্ট ৰিডিংটো প্ৰত্যেক মাহতে চেঞ্জ হৈ যাব। ধৰক আপোনালোকৰ এইটো মাহত কাৰেণ্ট ৰিডিং আছে 5070, তো আপোনাৰ প্ৰিভিয়াছ ৰিডিংটো 5010 হ'ব পাৰে। যিটো আপোনালোকৰ কাৰেণ্ট ৰিডিং থাকিব এইটো মাহৰ, তো আপোনালোকৰ এইটো মাহৰ কাৰেণ্ট ৰিডিংটো অহা মাহত সেইটো প্ৰিভিয়াছ ৰিডিং হৈ যাব। তো আপোনালোকক এতিয়া মই গৈ মিটাৰত দেখুৱাই আছোঁ কেনেকৈ আপোনালোকে কাৰেণ্ট ৰিডিংটো চেক কৰিব বা আপোনালোকৰ মিটাৰটো ষ্টপ মিটাৰ নে ৰানিং মিটাৰ কেনেকৈ চেক কৰিব আপোনালোকে চাই থাকক। মই এতিয়া দেখুৱাই আছোঁ মিটাৰৰ ইউনিট কেনেদৰে চেক কৰিব, তো আপোনালোকে চাই থাকক। আপোনালোকে মিটাৰটো এনেকৈ টিপি থাকিব। এইটো হৈছে আমাৰ মিটাৰৰ কাৰেণ্ট ৰিডিং 9435। তো আপোনালোকে ইয়াতে চাই লওক KWH মানে হৈছে কিলোৱাট আৱাৰ্ছ, মানে আপোনালোকে কাৰেণ্ট যিমানখিনি ইউজ কৰিব তাক কাৰেণ্টৰ ভাষাত কোৱা হয় KWH। তো এয়া চাই লওক 9435। যদি আপোনালোকৰ মিটাৰটো ভালে আছে নে বেয়া হৈছে, যদি আপোনালোকে চেক কৰিব বিচাৰে, তো আপোনালোকে মিটাৰটোত এটা বস্তু চাই ল'ব যে ডেট টাইম। যদি আপোনালোকৰ ডেটটো মিটাৰত চেঞ্জ হৈছে, তো আপোনালোকে গম পাব যে মিটাৰটো আপোনালোকৰ ডিফেক্টিভ আছে। আপোনালোকক মই ভিডিঅ'টোত কেনেদৰে মিটাৰৰ ৰিডিং চেক কৰিব লাগে বা ডিফেক্টিভ মিটাৰ আপোনালোকে কেনেদৰে গম পাব, এটা লাইট চলালে আপোনালোকৰ মাহত কিমানখিনি বিল আহিব পাৰে
সকলোখিনি ভিডিঅ'টোত দেখালোঁ। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো আজি সেই ভিডিঅ'টো এইখিনিয়ে। ধন্যবাদ।